আজি এটা বহুত ধুনীয়া জায়গাত গৈ আছো বলক তেনেহ'লে একেলগে যাওঁ ৰখি আছে মোৰ পাৰ্টনাৰ দুইজন এইটাৰ একজন আহি আছে এটা ৰখি আছে ৰবা মই আজি চলাব নোৱাৰো হাত দি আছে সে এনিথিং হাই হেল্ল' যাওঁতে অলপ আজি আৰু এগেইন ঠিক আছে সি ৰখি আছে তাতে তাকে কেলে যাই থাকো আমি Hello everyone, welcome to my channel Nirmali Borua. ইমান ধুনীয়া লাগছে কৃষ্ণচূড়া ৱাও নমস্কাৰ মই নিৰ্মালী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিৰ্মালী বৰুৱালৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আজি এটা বহুত ধুনীয়া ঠাইলৈ গৈ আছোঁ থামনেল চাই গম পাইছে নিশ্চয় কহুৱা ৰিজৰ্ট হয় কহুৱা ৰিজৰ্টলৈ গৈ আছোঁ নতুনকৈ প্ৰতিষ্ঠা কৰিছে 2 বছৰমান হ'ল বলক তেনেহ'লে একেলগে যাওঁ আমি হাইৱে পাই গ'লো আমি আছে নহয় think like an adult and live like a child আজি আমি live like a child টাইপ পাগলা দিয়া হেলমেট পিন্ধা নাছিলোঁ না আৰু আগত চাপে এইটো গণেশ মন্দিৰৰ চক লেফ্ট চাইডে গেলে টাউনৰ ফালে যাব লাগিব নলবাৰী টাউন হৰি মন্দিৰ উঠিম আৰু আমি যাম এইফালে চিধা চিধি গ'লেতো হাইৱে আমি ৰাইট চাইডে টাৰ্ণ ল'ম এইটো গণেশ মন্দিৰ ৰাইট চাইডে ধমধমা আমাৰ ডেষ্টিনেশ্যন হৈছে ধমধমা চ' লেটছ গ' লেফট সাইডে টাউন এখানে টাউন যায় সিধাই দাদা চলো 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 এগুলো হাইওয়ে গণেশ মন্দির চলো হি এখন দিয়ে পারে পারে We'll grow in number, fueled by them to see the horizon, turn us to thousands. যায় না পাস করবে না কহুৱা ৰিজৰ্ট স্বাগতম ধনতলা বুলি কয় ধনতলা চেংনৈ নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰী অলপ এইফালে জেগাখিনি অলপ বৰষুণ দিয়াৰ কাৰণে সেই হৈছে নদীৰ ভিতৰৰ জেগাটো এইখিনি ন এইখিনি ৰাস্তাটো এইবিলাক কহুৱা আহিন কাতি মাহ মানত ফুলবোৰ তেতিয়াহে ভাল লগা হ'ব এতিয়া জাষ্ট এনেই কিবা হৈ আছে বহুত আহিন কাতি ফুলে না কহুৱা কহুৱা ৰিজৰ্ট এইখনেই হৈছে বহুত ধুনীয়া বুলি শুনি আছোঁ আজি চাওঁ ঘৰত গৈ দেখাম জ্যোতি ফাৰ্মাৰ্ছ ৱাও কি ধুনীয়া ধুনীয়া গছ নিম গছ এইবিলাক গোটেই নিম গছ ছাইডত ধুনীয়া লাগছে দেই অঁ মানুহ আছে ঠিক আছে ৰ'ব আমি নামেই ল'ম
লাগছে ন এইখিনি হৈ দিলে কি ফুল আমাৰ যে এটা হেৰি থাকে ফুল থাকে হে এইটো ফুলটো কাঠাণ্ডা আমাৰ এনে দেশীটো ডাঙৰ ডাঙৰ হয় না মানুহ আছে দেখোন কিবা প্ৰগ্ৰাম চলি আছে কাজিৰঙাত যাওঁতে এইটো দেখোন খটখটিটো কেনেকুৱা সেইটোৱে চলো এটা সৰকি যাব লাগিলে চেচ ৱাও Oh my god. Ekon pagla dia. সেইখিনি বকৰি না সেইখিনি এতিয়া আৰু নতুনকে খেতি আকৌ নগলে Belek ke sap pagla dia. Ada sanggor. Sadat gele pori deh. এই তলৰে বস্তুবিলাক খলাই থাকিব লাগে ন দাদা তলৰে বস্তুবিলাক লাগব এইটো ঘুনে খাই যদি কমতে সলাব লাগে ন ৰং কৰি আছে বিলাক কালাৰ এনেকুৱা আছে আৰু কেইটামান কলা কলা দেখিছো ওপৰফালে চালি এই বস্তুটো নোহোৱা হৈ গৈছে আজিকালি হয় না আগতে ষ্টাইলত দিছে প্লাষ্টিকৰ ওপৰত আমলখি লাগি আছে পাৰি খাবা নেদে আমলখি সফৰে মেনে পৰি পৰি আছে ন দাদা এইটো কি কলম দিছে এইটো কপৌ ফুল এইটো দেখোন এতে আছিল এই আঠু ওচৰতে আছে সেইকেইটা বাৰু চকুত পৰে সৰু পাতবিলাক আপোনালোকে হেলমেট তলে বেছি সুৰক্ষা হ'ব এইটো মাথাত পৰিব পাৰে না ধুনীয়া লাগব অপৰাজিতা দিব বহুত ডাঙৰ এৰা বহুত বাপৰে এইটো পাগলা দিয়া ইফালে কাম কৰিয়ে আছে এইগিলা ন অপৰাজিতা ইয়াৰ ৰুচি এইবিলাক অপৰাজিতা বালিচৰত এই পাৰে এইবিলাক কহুৱা সেইকাৰণে চাগে কহুৱা ৰিজৰ্ট দি দিছে নাম ন এইটো বালিচৰত নামি যায় এতিয়াতো নাই কল খেতি হৈছে চিধাকৈ কলৰ পুলি ঘৰতে কৰিব কল চলৰ কাৰণেই বেছি হেৰি ন এৰিয়াটো খেতিৰ কাৰণেই বহুত খেতি হয় এখেতসকলে আগৰ এতিয়াতো অলপমান বাঢ়ি ইয়াতে পাৰে নাই এক চক্কৰ ঘূৰাই দিওঁ এতিয়াতো সিমান ভাল নালাগে আগতে ফুল আছে ন বহুত ভাল লাগিছে এইবাৰ এইটো এতিয়া বাৰিষাৰ কাল কাৰণে না কি বা ফুলবিলাক নাই আৰু তথাপি ভাল লাগছে গছ চছ আছে এইফালে কিবা মিটিং চলি আছে বাজাজৰ বোলে নাযাওঁ সেইফালে এইটো চাইডত সেইফালে কল খেতি ৰৈছে এইবিলাক খেতি 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 ইয়াত হয় বহি আছোঁ অলপ এতিয়া অফ চিজন নাই ইমান মানুহ নাই মোৰ ইয়াতে মুখখন চাব লাগিলে জুম কৰি যাব জানুৱাৰী জুম কৰক যিমান বাৰ জানুৱাৰী ডিচেম্বৰ মাহত বহুত মানুহ হয় মানুহ নহয় ভালো লাগছে বাৰু কিন্তু
ফুল চুলবিলাক সিমান এটা এইটো ছিজনত নুফুলে, সেইটো কাৰণে। এতিয়াতো বহুত ডাঙৰ খেতি বাতি হৈ থাকে, কিবা মিটিং হৈ আছে, এইফালে আগত যোৱা নাই, আমি নাযাওঁ। ভালেই লাগিছে জেগাটো, আহিব সকলো ইয়াতে। কহুৱা ৰিজৰ্ট। কিবা ক'বা? ইনে বড়ো ভাষা ভাল লাগছে। এই জেগাটো ধুনীয়া, বড়ো ভাষাত কি হ'ব? ধুনীয়াটো বাৰু মোজাং। এই ঠাইটো জাগা বুলিয়ে কয়। কি কয়? বিৰাট মোজাং, মানে जोबोद मोजांथार जागाया। আকৌ বুজাই নাই, শুনাই নাই তোমাৰ। সেইটোৱে बर' भाषा মানে बे जायगाया जोबोद मोजां। বেজে গায়া जोबोद मोजां। जोबोद मोजां। ট্ৰাইটো কৰিছো না। ফটো উঠবৰ কাৰণে ধুনীয়া ঠাই। ফটো চটো উঠবৰ কাৰণে सेलिब्रेशन करबार কাৰণে গোটেই মেঘালয় ফুল চুল আছে এইফালে দেখাই আছোঁ। এইবিলাক নতুনকৈ ফুল আছে। সেইটোত আমি গৈছিলোঁ এতিয়া, আৰু দুটামান আছে ইফালে আছে। এইটো আৰু এটা আছে, ৰ'ব পূৰাইটো উঠিছে। সেইটো আছে, সেইটো বন্ধ হৈ আছে, অলপমান পুৰণা হৈছেতো। ইয়াত এইখিনি গোটেই আমলখি গছ, এইবিলাক আমলখি গছ, গোটেই আমলখি গছ এইবিলাক। সন্মুখতে আছে মধুৰিআম। বাপৰে, আমলখি খালোঁ আমি। নতুনকৈ এষ্টাব্লিছ কৰিছে, বেছি বছৰ হোৱা নাই, তিনি চাগে। এতিয়া আকৌ নতুনকৈ কামবিলাক কৰি আছে, ভালেই হ'ব। ধুনীয়া ঠাই, বহুত স্পেচিয়াছ হয়। একবাৰ দেখাই দিছোঁ, 360 ডিগ্ৰী কৰে। দুৰ্গা পূজাৰ সময়তে চাগে বহুত ভাল লগা হৈ উঠে ন, কহুৱাবিলাক ফুলি উঠে না, মেইন সেইটোৱে। এইবিলাক ঘৰ চৰ ধুনীয়াকৈ। এইফালে কিবা কামো কৰি আছে ইয়াৰে, খেতি বাতিৰ বেৰা চেৰা দিয়াৰ। দূৰত মিটিং চলি আছে সেইফালে। এইফালে এইবিলাক কিবা ঘৰ চৰ বনাই আছে এনেকৈ, একদম এইফালে মথাউৰিত গ'লে মথাউৰি আছে, মই দেখাইছোঁ জুম কৰি। সেইটো মথাউৰি এইটো মথাউৰি পাৰলৈকে আছে জেগাটো। একদম এইফালে আছে বহুত দূৰ। বেকগ্ৰাউণ্ড মিউজিকটো সেইটো। মধুৰি, অ' মা, ইমান আছে মধুৰি গছ। অ' মা, মধুৰি। এইগিলা খাব নালাগে, অপৰাম আৰু নহয় আমলখি বগৰীটো ওলবাৰ নহয়, অপৰাম আৰু আমলখিটো এতিয়া এইটো টাইমত খাব পাব। আমি এইটো খাই আছোঁ। প্ৰণীতা ৰেষ্টুৰেণ্ট, কালাকান খায়েংগে আজ। প্ৰণীতা ৰেষ্টুৰেণ্টত বহি সফ্ৰাম খাই আছে। কি মানে এইগিলা? দুপৰীয়াৰ চাহ। আমাৰ আজি 3 নম্বৰ পাৰ্টনাৰজন হৈছে এইজন। আমাতকৈ অলপ জুনিয়ৰ হয়, সেইকাৰণে নামগাড়ী মাতো ইয়াক। কানহুৱা ৰিজৰ্ট গ'লোঁ, ভালেই লাগিল। বাইদেউ গ'ল আমাৰ লগত, তো বাইদেউৰ ভিডিঅ'বোৰ চাই থাকক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰক, আৰু এইটো মজা ভিডিঅ' এটা বনাইছে আজি, লাইক চাইক কৰি থাকিব, আগবঢ়াই দি থাকিব আৰু সেয়াই। তেওঁৰো এটা চেনেল আছে, গগন বেজবৰুৱা বুলি আছে, চাব সকলোৱে। ধুনীয়া ধুনীয়া ছবি আৰু কিবা কিবি বনাই থাকে, ইনোভেটিভ কামবিলাক বনাই থাকে তেওঁ। আজি সেই উদ্দেশ্যেই যোৱা হৈছিল আমাৰ, কিন্তু অলপ চলপ কিবা কিবি অলপ আগবাঢ়িল কামখিনি। আৰু এটা ডিম্পু বৰুৱা হৈছিল, কিন্তু আমাৰ লগ কৰা নহ'ল। এনে হাই হেল্ল' কৰা গৈছে, কিন্তু ফটো উঠা বা এনেকুৱা নহ'ল আৰু। যিহেতু সিও কিবা কামত আহিছে, আমিও কিবা কামত গৈছোঁ, গতিকে তেনেকুৱা নহ'ল আৰু। ঠিক আছে বাৰু, তেনেহ'লে ভিডিঅ'টো শেষ কৰি দিওঁ আৰু একেলগে ন, বহুত দীঘল হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। বাই বাই বাই, থাংবাই, ককডাল থাংবাই।